এটা আল্ট্ৰা বাছ এখন খেলাত বাপ ৰে বাপ বহুত ডাঙৰ খেলা আৰু আছে 104টা প্ৰাইজ টোটেল 104টা প্ৰাইজ 104টা প্ৰাইজ ও এইখন কি লটাৰী হে মহা কসম এখন বহুত ডাঙৰ লটাৰী খেলা পাতিছে ৰে পিছফালে আপোনালোকে দেখিছে নগাঁও জিলা কচুৱা তিনিআলিত অনুষ্ঠিত হৈছে অসমৰ ভিতৰত সৰ্ববৃহৎ উপহাৰ কুপনৰ খেল আৰু এই উপহাৰ কুপনৰ খেলত 104টাকৈ পুৰস্কাৰ আছে আকৰ্ষণীয় পুৰস্কাৰ আছে 104টাকৈ আপুনি 150 টকাত এই 104টাকৈ পুৰস্কাৰৰ মালিক হ'ব পাৰিব মই পুনৰ কৈছো 4টাকৈ আল্ট্ৰা বাছ আছে মাজত মাত্ৰ কেইটামান দিন বাকি আছে এই দিন কেইটাত আপোনাৰ ভাগ্য আপুনি সলনি কৰি লওক আপোনাৰ ভাগ্য 150 টকা সলনি কৰি লওক দেখুৱাই আছো ৰেডি সব গাড়ী চাৰি সব যি আছিল সব আহি গ'ল প্ৰতিটো পুৰস্কাৰ আহি গ'ল আপোনাৰ বাবে 150 টকা চিন্তা নকৰি এতিয়া টিকট সংগ্ৰহ কৰি লওক স্ক্ৰীনত দিয়া নাম্বাৰত